হাতী মানুহৰ সংঘাতৰ ভয়াবহ ছবি। হাতীৰ উপদ্ৰৱত ধ্বংস ঘৰ দুৱাৰ, অনাহাৰে বিনিদ্ৰ ৰজনী কেইবাটাও শ্ৰমিক পৰিয়াল। ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত। এফালে সংকুচিত হৈ অহা বনাঞ্চল আৰু আনফালে খাদ্য সংকটৰ বাবে দৈনিক জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকে বিভিন্ন স্থানত চলাইছে উপদ্ৰৱ, যাৰ ফলত এই সংঘাতে এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে। এয়া পূৰ্বৰ মৰিয়নি বৰ্তমান তিতাবৰ সমষ্টিৰ ডকলিঙা চাহ বাগিচাৰ কেকে লাইনৰ দৃশ্য। কষ্টৰে সজা সপোনৰ ঘৰখনৰ দুখ লগা দৃশ্য। নিশা খাদ্যৰ সন্ধানত প্ৰৱেশ কৰা বন্যহস্তীৰ জাকে এফালৰ পৰা ধ্বংস কৰিলে সীতা গোৱালা নামৰ শ্ৰমিক পৰিয়ালটিৰ বাসগৃহ। বন্যহস্তীৰ জাকটোৰ উপদ্ৰৱৰ ফলত শ্ৰমিক পৰিয়ালটি পুহমহীয়া ঠেটুৱাই ধৰা ঠাণ্ডাত কটাবলগীয়া হৈছে। অনাহাৰে অনিদ্ৰাৰ রজনী। কালকে রাতে গণেশ বাবা আসে করে আমাদের ঘর ভাঙে দিল, ভাঙে করে আমরাও লাইন দিকে চলে গেলি। এখন আমাদের থাকবার জায়গায় নাই, কে কাহাই ঘুমাবো, কাহাই কি করবো। গোটে রাতিকে তো সময় তো বিকাতে তো লাগেই না আমাদেরকে। খোয়া বোয়াও নাই, কে চাউলও নাই, কে আর দানও সব আদায় করে দিল। আমাদের টিভি সিভি জীবনটা রহে বস্তু সব ভাঙে দিল। টিভি, ল্যাপটপ, ডিজে, পাঙ্খা, আরমানি, টিপকলও ভাঙে দিল আমাদের। এখন তো ওগুলা তো আমাদেরকে কে দিবে? সরকারে তো দিব লাগে ওগুলা আমাদের। সরকারে তো আমাদেরকে কিবা ব্যবস্থা করে দিব লাগে, যে চাউল গিলা, সবজি গিলা, তেল গিলা সব একদালে আমাদের কিনে দিতে লাগবে। আর ঘরটা তো বনাই দিতে লাগবে আমাদেরকে। থাকবো কাই আমরা? কথমপ্ৰী প্ৰাণৰক্ষা ৰাজু গোৱালা নামৰ বৃদ্ধজনৰ। ইফালে হাতীৰ উপদ্ৰৱৰ ফলত গাঁও আৰু বাগিচা অঞ্চলত নিদ্ৰাবিহীন নিশা পাৰ কৰিব লগা হৈছে লোকসকলে। বন বিভাগৰ বিৰুদ্ধে ক্ষোভ। হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ ৰাজ্যৰ বন বিভাগ। নিশা বন্যহস্তীৰ উপদ্ৰৱৰ খবৰ দিবলৈ বন বিভাগক কৰিলে ফোন বন্ধ কৰি থোৱাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী লোকসকলে। মৰিয়নিত ক্ৰমাৎ এক জটিল ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে। এই ক্ষেত্ৰত বন বিভাগে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেদৰে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ আনিছে ৰাইজে। হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগে যদি বিশেষ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অনাগত দিনত এই সংঘাতে এক জটিল ৰূপ ধাৰণ কৰাৰো ইংগিত বহন কৰিছে। যোৱাকালি ৰাতি প্ৰায় 1:30 বাজিলে আৰু 40জনীয়া এটা হাতীৰ দল আহিছিলে আৰু পকালি আপোনাৰ মিচিং গাঁৱখন আছে আৰু মিচিং গাঁৱত থাকিলে প্ৰায়বিলাক আৰু বাকী কিবিলাক কেইটামান ইফালে আহিলে। অহাৰ পিছত আপোনাৰ এই আপোনালোকে চাইছে সন্মুখত যিটো ঘৰ, এই ঘৰটো একেবাৰে ভাঙি পেলাইছে আৰু ইয়াত আপোনাৰ 3টা পৰিয়াল আছিলে আৰু সেই 3টা পৰিয়ালৰ ভিতৰত তেওঁবিলাকৰ সম্পূৰ্ণ যিমান খোৱা বস্তু আছিলে আৰু গোটেই খোৱা বস্তুবিলাক নষ্ট কৰি পেলাইছে। আৰু তেওঁবিলাকৰ যিবিলাক এতিয়ালৈকে বৰ্তমান এই সময়লৈকে তেওঁবিলাকে একো খাবলৈ পোৱা নাই। ৰাতিপুৱালৈকে তেনেকুৱা অৱস্থাতে আছে আৰু তেনেধৰণে আজি এই গাঁও ভিতৰ চাইডত এটা পৰিয়াল তেওঁলোক নষ্ট হৈ গ'ল আৰু তেওঁবিলাক এই পৰিস্থিতিতে আছে। কিন্তু কথা হ'ল কি, আমি যোৱা নিশা যেতিয়া আমাৰ হাতীৰ উপদ্ৰৱ চলি আছিলে আৰু ফৰেষ্টৰ ডিপাৰ্টমেণ্টক বহুতেই শিক্ষিত যুৱকবিলাকে কল কৰিছে আৰু কল কৰাৰ পিছত তেওঁবিলাকে একো ৰেচপন্স এটা পোৱা নাছিলোঁ বুলি তেওঁবিলাকে মনোভাৱ তেওঁবিলাক প্ৰকাশ কৰিছিল। আৰু সেইটো মই ক'ব বিচাৰোঁ, কাৰণ আমিও ৰাতিপুৱা ফোন মাৰিছোঁ আৰু তেনেকুৱা একোটা ৰিজাল্ট নাপালোঁ। তাৰ কাৰণে আমি এইটোও ক'ব বিচাৰোঁ, তেখেতসকলে অন্ততঃ এই যিটো দুখী যিটো পৰিয়ালবিলাক আছে সেই পৰিয়ালবিলাকৰ বিষয়ে অলপ চিন্তা কৰক, কাৰণ তেওঁবিলাকৰ থকা মেলা একো ব্যৱস্থা নাই আৰু সম্পূৰ্ণ তেওঁবিলাক এতিয়া খোৱালৈকে একো তেওঁবিলাকে সুবিধা নাই। আৰু সেইটো কাৰণে মই এটা অনুৰোধ, যাতে ফৰেষ্টৰ ডিপাৰ্টমেণ্টে হওক আৰু চৰকাৰে হওক তেওঁবিলাকৰ অতি সোনকালে এটা কিবা ব্যৱস্থা কৰক, যাতে সেই পৰিয়ালটো ভালকৈ থাকক আৰু তেওঁবিলাকে এতিয়া পৰ্যন্ত একো খোৱা বোৱা হোৱা নাই আৰু তেওঁবিলাকৰ ওপৰতো যেন তেওঁবিলাক অলপ ব্যৱস্থা কৰি দিয়াৰ মই এটা আহ্বান জনাইছোঁ। যদি এই যে সীতা গোৱালা নামৰ যিটো ফেমিলি, কিন্তু থকা বোৱাকে গৈ একো ঘৰৰ সমস্ত বস্তু কিন্তু হাতীয়ে তহিলংক শেষ কৰি পেলালে, কি ক'ব? হয়, তেওঁবিলাকে একেবাৰে গোটেইটো নষ্ট কৰি পেলাইছে আৰু আমি চাইছোঁ আপোনালোকে যে একো নাই তাত, আনকি খোৱা বোৱালৈকে তেওঁবিলাকে একো এটা নাইকিয়া হৈ পৰিছে। তেওঁবিলাকে ভোকতে থাকিবলগীয়া হৈছে আৰু এইটোকে মই বাৰম্বাৰ জনাইছোঁ যে আৰু বিশেষকৈ আমিবিলাক এই যিবিলাক স্থানীয় ৰাইজে আছে তেওঁবিলাক অলপ যিকোনো অলপ ব্যৱস্থা কৰি দিছে। তথাপি মই এটা আহ্বান কৰি আজি যিটো তেওঁবিলাকৰ পৰিস্থিতি হৈ আছে, আগতে তেনেকুৱা এটা পৰিস্থিতি হৈছে যে যিটো নেকি ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ পৰা তেওঁবিলাকে একালীন হিচাপে কিবা এটা ব্যৱস্থা হ'ব লাগে, কিন্তু তেনেকুৱা আমি দেখিবলৈ পোৱা নাই। আৰু সেইটো কাৰণে
এইটো দুখী অনুভৱ, কাৰণ তেওঁলোকে যদি যিটো বন্য হস্তি তেওঁবিলাক আছে আৰু তেওঁলোকে চোৱা চিতা কৰে আৰু সেই চোৱা চিতা কৰাৰ সময়ত যদি তেওঁলোকে একালীন দিব নোৱাৰে তেতিয়াহ'লে এইটো কেনেকুৱা ধৰণৰ প্ৰচেছ হ'ব। এইটো কাৰণে মই এটা আহ্বান জনাই যে তেওঁলোকে যদি তেনেকুৱা বন্য হস্তি ৰাখিছে তেতিয়া তেওঁলোকে পৰিয়ালবিলাক নষ্ট কৰাৰ বিনিময়ত তেওঁলোকে একালীন কিবা এটা ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে ইয়াত।